আজি আমি কি শিকিলো ফ্লাৱাৰ কিহেদি বনালো পাইপ ক্লিনাৰ দি এক ট্ৰেৰ পৰা ক্ৰাফট কেটা বনাওতে মই ল'ৰা ছোৱালী কেটা কৈ থৈছিলো যে ফ্লেটাৰটো লৈ আমি একদম নতুন ক্ৰাফট এটা ট্ৰাই কৰিম যিটো ময়ো এতিয়ালৈকে ট্ৰাই কৰা নাই মই আসলতে এইটো বহুত দিনৰ পৰাই বনাম বুলি ভাবি আছিলো কিন্তু তাৰ লগতে ইহঁতিও যদি শিকে মোৰ ভাল লাগিব সেইকাৰণে মই অলপ দিন ৰৈ দিলো আজি যিহেতু শনিবাৰ সেইকাৰণে সুবিধাটো পালো পাইপ ক্লিনাৰ কেডাল যিহেতু অনলাইনত মই অৰ্ডাৰ দিছিলো আহিও পোৱা নাছিলেহি কালি আহি পালেহি আৰু আজি সময় সুবিধা মিলাই শনিবৰীয়া চৰাত যিহেতু আমাৰ ক্ৰিয়েটিভ কিবা কিবি কাম হৈয়ে থাকে সেইকাৰণে আজি এফ লেটাৰটো লৈ আমি বনালো এফ ফৰ ফ্লাৱাৰ যিহেতু মই একদম প্ৰথমবাৰৰ কাৰণে বনাইছো একদম পাৰফেক্ট হোৱা নাই মই জানো কিন্তু হ'লেও আপোনালোকৰ ভাল বেয়া কি লাগিলে জনাব ঘৰলৈ আহি মই আকৌ এটা বনালো সেইটো ভিডিও মই অলৰেডি আপলোড কৰিলো আপোনালোকে যদি চোৱা নাই প্লিজ চাই ল'ব আৰু এইটো ভিডিও কেনেকুৱা লাগিলে জনাবলৈ একদম নাপাহৰিব আজিলৈ আহিছো বাই বাই